এখন নীলাখামৰ চিঠি। মৰমৰ, মোৰ অতিকৈ প্ৰিয় মানুহজন, আশা কৰোঁ তোমাৰ ভাল। তুমি জানানে, তুমি এৰি যোৱা দিন ধৰি মোৰ হৃদয়ৰ প্ৰত্যাশিত আশাবোৰ মৰহি গ'ল। এটা মৃত্যুৰ অৱশৰীৰত প্ৰাণটো ভৰাই জীৱনৰ ক্ষণবোৰ গণি আছো। আৰু কোৱাচোন, তোমাৰ নতুন জীৱনৰ পাতনি কেনেধৰণে কৰিছা? তোমাৰ বাৰু মোলৈ কেতিয়াবা মনত পৰেনে? ময়ো আৰু দেই, কি ভাবি কৈ পালো। মোলৈ মনত পৰিবলৈ মই তোমাৰ হৃদয়ত থাকিব লাগিব। এতিয়াতো তোমাৰ হৃদয়ৰ মিতিয়ানি আন কাৰোবাৰ সৈতে। তুমি খুব সহজেই নতুন জীৱনটো আঁকোৱালি ল'লা বেলেগক সুখ দিবলৈ। কেৱল মোকে শিকাই গ'লা বিষাদৰ ধাৰণা। সুন্দৰভাৱে জীৱনৰ পাতনি কৰিছা নহয়? দিয়া, তোমাক ভাল পোৱাৰ পৰা তুমিয়ে শিকাইছিলা আনৰ সুখত সুখী হ'বলৈ। তোমাৰ সুখবোৰৰ মাজত এতিয়াও মোৰ সেই সুখবোৰ বিচাৰি পাওঁ। তোমাৰ মুখেৰে মোক ভাল পোৱাৰ বাবে দিয়া উপহাৰবোৰ এতিয়াও সযতনে ৰাখিছো। তোমাৰ লগত কটোৱা প্ৰতিটো সময় আছিল মোৰ বাবে বগা কলা পৃথিৱীখনৰ ৰঙীন কৰি তোলা নৱ ডায়েৰীৰ পৃষ্ঠা। আজিও ডায়েৰীৰ পৃষ্ঠাবোৰত তোমাৰ সুঘ্ৰাণ বিচাৰি পাওঁ। তুমি জানানে, ভাল পোৱাৰ শব্দৰ সৈতে চিনাকি হোৱাৰ পিছৰে পৰা তোমাৰ আজন্ম প্ৰেমিকা হৈ গ'লো। মোৰ জীৱনৰ আটাইতকৈ ভাল লগা ব্যক্তিজন তুমি আছিলা। সেইবাবে হয়তো তুমি সদায় তুমি হৈয়ে হৃদয়ত স্থায়ী হৈ ৰ'লা। তুমি যদিও এতিয়া মোৰ ওচৰত নাই, তোমাৰ অনুভৱবোৰকে বুকুত সাৱটি নিজৰ কৰি ৰাখিছো। এবাৰ আহিবাচোন মোৰ হৃদয়ৰ ৰঘৰালৈ, মাথো এবাৰ আহি চাই যাবাহি তুমি দিয়া প্ৰতিটো মৰমৰ উপহাৰ কেনেদৰে সজাই থৈছো। যিদিনা তুমি মোক এৰি গৈছিলা, সেইদিনা মই পাহৰি গৈছিলো ভগৱানৰ অস্তিত্ব, পাহৰি গৈছিলো ভাল পোৱাৰ মাদকতা। সময়ৰ লগতে ভগৱানো বৰ নিষ্ঠুৰ জানা। তোমাৰ সপোনৰ ঠিকনা বিচাৰি গঢ়ি তোলা সোণৰ পজাটো নিমিষতে ভাগি পৰিছিল। নিতৌ ভগা জলঙাৰে চকু পানী সৰিছিল। কিয় আহিছিলা দুদিনৰ বাবে মোৰ জীৱনলৈ? এতিয়া মোৰ চাৰিওফালে বহুত মানুহ, অথচ তুমি বিনে মই অকলশৰীয়া। তোমাৰ মনত আছেনে সেই দিনটোৰ কথা? মোৰ পৰীক্ষাৰ ৰিজাল্ট ভাল হোৱাৰ বাবে মোৰ কপালত তুমি এটা চুমা আঁকি আগুৱাই যোৱা মই তোমাৰ সদায় লগত আছো বুলি বুকুত সাৱটি লৈছিলা। তোমাৰ সামান্য বাঢ়ি অহা বুকুৰ স্পন্দনৰ শব্দবোৰে আজিও আমনি কৰে। তোমাকনো দুখ কি দিম? তোমাৰ গাত অলপো দুখ বিচাৰি নাপাওঁ। মোৰ গাতে দুখ আছিল, তোমাৰ মৰমৰ যোগ্য মই নাছিলো। তুমি ৰবা দেই, আজি তোমাৰ আগতেই ভগৱানক প্ৰশ্ন কৰোঁ। কিজানি ইমান দিনে বিচাৰি নোপোৱা প্ৰশ্ন উত্তৰ পাওঁৱেই নি? ভগৱান, কিয় অকলশৰীয়া কৰিলা মোক? কোন জনমৰ প্ৰতিশোধ ললা তুমি? মোৰহে আপোন মানুহজন কাঢ়ি নিব পাৰিলানে? এনেকৈ প্ৰেমিকাৰ হৃদয় ঠান বন্ধ নকৰিবা। তুমি জানানে, মোৰ ভাল পোৱাৰ শৰীৰটো বগা কাপোৰে ঢাকি ৰাখিছিলা মোৰ বাবে কিমান যন্ত্ৰণা কাতৰ আছিল সেই ক্ষণটো? জানা, মোৰ মা মোৰ সমানেই দুখ পাইছিল সেইদিনা। ভগৱান, অহা জনমত মোৰ প্ৰেমিকজনক লৈ নাযাবা দেই। এতিয়া তুমি জানানে জোনাকবোৰ মোৰ কিয় ভাল লাগে? জোনাকবোৰৰ মাজত মই তোমাক বিচাৰি পাওঁ। কিন্তু যেতিয়া কাৰোবাৰ মুখত দেউতা নামটো শুনা পাওঁ কিমান দুখ লাগে। সেই সময়ত চকু পানীও হাৰ মানি মৌন হৈ ৰয়। শেষত দেউতা, তুমি য'তে আছা তাতেই সুখী হৈ থাকা। তুমি দেখিবলৈ শিকোৱা প্ৰতিটো সপোন পূৰণ কৰিম, তুমি আশীৰ্বাদ কৰি যাবা। আজিলৈ সামৰো। দুখ লাগে জানা, তোমালৈ লিখা চিঠিবোৰৰ এদিন উত্তৰ নাপাওঁ। কুশলে থাকা দেউতা। এটি তোমাৰ আজন্মৰ প্ৰেমিকা। পাঠ অনামিকা বৰগোহাঁই।